মই কথাটো ক'ম বুলি ভাবি আছিলোঁ, কিন্তু ইতিমধ্যে ছ'চিয়েল মিডিয়াত ভেলাঘৰক লৈ এটা বিতৰ্কৰ সৃষ্টি হৈছে। মই অইন কথা ক'বলৈ নাযাওঁ, মই জুবিন দাৰ বিষয়বস্তু লৈ, জুবিন দাক লৈ যিসকলে ভেলাঘৰ বনাইছে, প্ৰথম কথা তেওঁলোকৰ যিটো টেলেণ্ট, তেওঁলোকৰ টেলেণ্টৰ এটা শলাগ ল'ব লাগিব। কাৰণ টেলেণ্ট থাকিলেহে এনেকুৱা ইমান নিখুঁতভাৱে জুবিন দাৰ প্ৰতিমূৰ্তি হওক বা জুবিন দাৰ বিষয়বস্তু লৈ, জুবিন দাৰ যিবিলাক বস্তু লৈ বা যিকোনো বস্তু বনাব পাৰে। নহ'লে টেলেণ্ট নহ'লে কিন্তু নোৱাৰে দেই, সেইটো এটা শলাগ আমি চবেই ল'ব লাগিব। কিন্তু এতিয়া কথাটো হ'ল, জুবিন দা মোৰ হিচাপত জুবিন দা কোনো ভঙা পতাৰ বস্তু নহয়। পাতিলোঁ, ভাঙি দিলোঁ তেনেকুৱা নহয়। যদি আপোনালোকে সংৰক্ষণ কৰিব পাৰে বনাওক, বনাব লাগে। এজন জুবিন প্ৰেমী হিচাপে মই সেইটোহে বিচাৰোঁ দেই। কাৰণ জুবিন দা কোনো বনালোঁ, ভাঙি দিলোঁ তেনেকুৱা বস্তু নহয় মোৰ হিচাপত। বনাইছে খুব বঢ়িয়া, ধুনীয়া কথা। সংৰক্ষণ যদি কৰিব পাৰে কৰক, তাক সুৰক্ষা যদি দিব পাৰে দিয়ক। কিন্তু বনালোঁ, ভাঙি দিলোঁ সেইটো কৰিলে বেয়া লাগিব ন। কাৰণ এজন জুবিন প্ৰেমী হিচাপে মই সেইটোৱে বিচাৰোঁ। বাকী আপোনালোকে কি ভাবে মোক কমেণ্ট কৰি জনাব।